নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ বাৰু? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভালেই। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মই বনাবলৈ গৈ আছোঁ একদম সহজতে বনাব পৰা খুব সোনকালে জেলেপি ৰেচিপি। আপোনালোকেও ঘৰত এনেকৈ বনাই খাই চাব আৰু কেনেকুৱা পালে মোৰ কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আৰু মোৰ চেনেলত যদি কোনোবাই নতুনকৈ চাই আছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব ভিডিঅ'টো ভাল লাগিলে আৰু শ্বেয়াৰ কৰি দিব। এতিয়া বলক ভিডিঅ'টোৰ মাজলৈ যাওঁ। আৰু এতিয়া মই ভিডিঅ'টোত দেখুৱাৰ দৰে আপোনালোকক ইয়াতে মই 1 কাপ ল'লোঁ ময়দা আৰু 1 কাপ লৈছোঁ পানী। যিটো কাপেৰে মই ময়দা লৈছোঁ সেইটো কাপেৰে মই পানী 1 কাপ লৈ লৈছোঁ। আৰু এতিয়া ধুনীয়াকৈ এইখিনি মই ময়দাখিনি লোৱাৰ পিছতে মই ইয়াতে এড কৰিছিলোঁ অকণমান ঘি। কিন্তু আপোনালোকক মানে ভিডিঅ' কৰা নহ'লে সেইকাৰণে মই মুখেদিয়ে কৈ দিছোঁ। আপোনালোকে যদি ঘি খাই বেয়া পায় তেনেহ'লে ৰিফাইন তেল ইয়াতে 3 চামুচমান এড কৰিব পাৰে। আৰু এতিয়া মই এইখিনি এনেকৈ চাওক, ভালদৰে এয়া মঠি এইটো লেভেলত মই আনি লৈছোঁ। এয়া চাওক, এইখিনি হৈ গৈছে। মই 8 মিনিটমান সময় মই এনেকৈ প্ৰায় সানি আছিলোঁ। তাৰপিছতে ইয়াতে এতিয়া মই এটা দি দিছোঁ ইনোটো দিয়াৰ পিছতে মই 5 মিনিটমান সময় আকৌ এই সামগ্ৰীখিনি মই মানে সানি ল'ব লাগিব। এতিয়া এয়া চাওক, এয়া ধুনীয়াকৈ মই ইনোটো দিয়াৰ পিছত আকৌ 5 মিনিট সময়মান মই এতিয়া এইখিনি ধুনীয়াকৈ হাতেদি এনেকৈ ভালদৰে ফেটি ল'ম, যাতে যিখিনি ইয়াতে ইনোটো দিয়াৰ পিছতে বহুতো এয়াৰ বাবলছ ওলাই যায় সেইবিলাক নাইকিয়া কৰিবৰ কাৰণে মই 5 মিনিটমান সময় আকৌ এইখিনি সানি ল'ম। আৰু এইখিনি এয়া সানি মোৰ অলম'ষ্ট হৈ গৈছে। এতিয়া মই এইখিনি থৈ দিওঁ আৰু এতিয়া মই এইফালে বনাই লওঁ যিখিনি চেনিৰ চিৰাপখিনি মই বনাই লওঁ। আৰু এইফালে চাওক, মই চচপেন এটাতে মই 2 কাপ লৈছোঁ চেনি আৰু 1.5 কাপ লৈছোঁ মই পানী। আৰু এতিয়া এইখিনি ভালদৰে গেছত উঠাই দিলোঁ। আৰু এতিয়া মই এইখিনি চেনি চিৰাপখিনি বনাই লওঁ। এয়া অকণমান হৈছে, ইয়াতে মই অকণমান ফুড কালাৰ ব্যৱহাৰ কৰিছোঁ। এইটো অপশ্যনেল হয়, আপোনালোকৰ ঘৰত থাকিলে আপোনালোকে ব্যৱহাৰ কৰিব কালাৰটোৰ কাৰণে, আৰু নাথাকিলে নকৰিলেও একো অসুবিধা নাই। আৰু সেইফালে মই এইখিনি থৈ দি এইফালে মই অকণমান তেলখিনি গৰম হ'বলৈ ইফালে গেছত বহাই দিলোঁ। আৰু এইফালে মই চেনি পানীখিনিও মই তৈয়াৰ কৰি আছোঁ। এয়া চাওক চেনি পানীখিনি। এতিয়া ইয়াতে দি দিছোঁ ইলাচি 2টা, যিহেতুকে ইলাচি দিলে গোন্ধটো ধুনীয়া ওলায় সেইকাৰণে ইলাচি 2টা মই দি দিছোঁ। আৰু এতিয়া এইখিনি মই বনাই লওঁ। এয়া মোৰ এয়া চিপচিপা নিচিনা হৈ গৈছে। আপোনালোকে পাকটো টানকৈ আহিব নিদিব, টানকৈ আহিলে দিগদাৰ হ'ব। এনেকুৱা চিপচিপা হৈ থাকোঁতে আপোনালোকে গেছটো অফ কৰি দিব। আৰু এই যে মই ফেটি থৈছিলোঁ ময়দাখিনি, আকৌ এবাৰ মই এতিয়া বনাম যিহেতুকে সেইকাৰণে আকৌ অলপমান মই এনেকৈ ফেটি লৈছোঁ, হাতেদিয়ে ফেটি লৈছোঁ। আৰু এতিয়া মই ইয়াতে বনাবৰ কাৰণে লৈছোঁ এটা বটল, তাতে এইখিনি আৰু বটল এটা মই এনেকৈ খপচটা ফুটা কৰি পেলাই এনেকৈ দি ল'লোঁ। আপোনালোকে পাইপিং বেগো ব্যৱহাৰ কৰিব পাৰে, আপোনালোকে যেনেকৈ সুবিধা পায় তেনেকৈ ব্যৱহাৰ কৰিব। আৰু এইফালে মোৰ জেলেপিখিনি ভাজি মই আনফালে চাওক চেনি পানীত একেবাৰে দিয়ে গৈছোঁ। আৰু এইফালে মোৰ জেলেপি তৈয়াৰ হৈ গ'ল। আপোনালোকেও এনেকৈ ঘৰত বনাই খাব বুলি আশা